Hello friends, welcome back to my YouTube channel. আজি ভিডিঅ'টো অকমান বেলেগ হ'বলৈ গৈ আছে নে নৰ্মেল ব্লগ আৰু নৰ্মেল ব্লগ ভিডিঅ'টো হেফলকে চাব আৰু আজি ভিডিঅ'টো আৰম্ভ কৰোঁ এফালে চক মোৰ টেবুলখন চক কি হৈ আছে ব্লাক খেলি মেলি হৈছে এই টেবুলখনৰ এইখিনি সব সিজিল লগাও ভিডিঅ'টো চাই থাকিব আৰু তলতো আছে ইয়াত বস্তুখিনি সিজিল লগাও তাৰপিছত সিজিল লগাও আপোনালোকে চাই থাকক ভিডিঅ'টো প্ৰথমে তলৰ পৰা আৰম্ভ কৰোঁ এই তলত এয়া আন্ধাৰ হৈ আছে এই তলৰ পৰা আৰম্ভ কৰিছোঁ এফালে এইখিনি বাকচ এটাত কিবা কিবি আছে এইখিনি সিজিল কৰি লওঁ প্ৰথমতে বাকচটো উলিয়াই ল'ব লাগিব বান্দাত বাহিৰত লৈ যাওঁ ভিডিঅ'টো অকণমান ৰখাইছোঁ অকলে নিব এখন হাতে নিব নোৱাৰি দুখন হাতে নিব লাগিব অকণমান ৰখাই দিছোঁ বাকচটো বাহিৰত থৈ আহিলোঁ আৰু এইফালে আৰু আছে এইখিনি লৈ যাওঁ এইটো বাকচটো চব ইয়াত বস্তু আছে বস্তুখিনি সিজিল কৰিব লাগিব অদৰকাৰীখিনি উলিয়াই কাবাৰীত দিব লাগিব কাবাৰীত আৰু মোৰ টেবুলখন এতিয়া সিজিল কৰি লওঁ আৰু এফালে চক বস্তু এটা এইটো মই নিজে ঘৰতে বনোৱা চাই ল'ব পাৰে এইটো চক এইটোৰ ওপৰত ঢাকনি এইটো চাই লওক এইটো ঘৰতে বনোৱা এম্প্লিফায়াৰ গান বজোৱা বহুত পাৱাৰ আছে এইটোত ডাঙৰ ডাঙৰ 6 ইঞ্চি 7 ইঞ্চি 8 ইঞ্চি বক্স আৰামত চলি যাব আৰু পিছফালে ইয়াত স্পিকাৰ চাইডটা দুটা খাব এফালে বেছ এটা এইটো চলাই দেখাম বাৰু অকণমান চলাই দেখাই দিছোঁ ৰ'ব আৰু এফালে মই ৱাৰডাল লগাই দিছোঁ চক অন হৈ গ'ল আৰু এফালে স্পিকাৰ লাগিব স্পিকাৰ ইয়াত এটা আছে ইয়াত এইটো পিছফালে ইয়াত লগাব লাগিব আৰু লগাই দেখাই আছোঁ কপিৰাইট আহিব সেইবাবে নলগাওঁ আৰু ইয়াতকৈ ডাঙৰ বক্স চলিব আৰু ডাঙৰ বক্স নাই মোৰ লগত আগত চলাইছোঁ বেলেগ আনি এতিয়া বেলেগৰ আনিছিলোঁ আৰু এয়া হ'ব আৰু এইটো আৰু এতিয়া বন্ধ কৰি থৈ দিওঁ কাম আছে আৰু কামকেইটা কৰি লওঁ আৰু এইখিনি বাহিৰত নি সিজিল কৰোঁ এতিয়া এইখিনি কেনেকৈ নিয়া হ'ব এইটো এফালে থৈ দিছোঁ দিলোঁ এইটো বক্সটো থাকক এইটো এটা লাইট আছে এইটো ফেন এখন এডজাষ্ট ফেন চিপ ইয়াত কম্পিউটাৰ থকা এইটো হৈছে মহ খেদা লাইট বোলে জানো মহ যায় নে নাযায় আপোনালোকৰ ঘৰত আছে যদি কমেণ্ট কৰি জনাই দিব আৰু এইখিনি
এইটো মই ঘৰতে বনোৱা বেটেৰী 12 ভল্টৰ এঘণ্টামান চলি যায় ইনভাৰ্টাৰত আৰু এইখিনি বাহিৰত লৈ যাওঁ প্ৰথমে এইটো থৈ আহোঁ বাহিৰত আৰু নিয়ে ওলাই আহি গোটেই বস্তু আৰু ইয়াৰ ভিতৰতো আছে আৰু দেখাই আছোঁ এইখিনি মানুহৰ বস্তু ভাল কৰি বেয়া বস্তুবিলাক গোটেই আছে এতিয়া বাচিব লাগিব তাৰপিছত বাচি ভালখিনি দৰকাৰীখিনি ৰাখিম আৰু দৰকাৰীখিনি কাবাইত দিব লাগিব এইবিলাক পেলাব লাগিব ভিডিঅ' চাই থাকক এতিয়া প্ৰথমে বস্তুখিনি বাকচৰ পৰা চব উলিয়াই লওঁ এইফালে এটা এটাকৈ ট্ৰেন্সফৰ্মাৰ ইয়াত কিবা এটা বনাবলৈ প্ৰজেক্ট এটা থৈ দিছোঁ প্ৰজেক্ট মানে মই আপোনালোকক নাই দেখুৱা এইবিলাক বনোৱা চাই যদি কমেণ্ট কৰি জনাই দিব এইটো ট্ৰেন্সফৰ্মাৰ বনাবলৈ থৈ দিছোঁ আধা বনাই থোৱা আছে মোক খেদা সেই বেডখনৰ জালনীটো এইটো একো নাই কাৰ্টন এইটো কাবাইত দিব লাগিব আৰু এইটো ভিডিঅ' আপোনালোকে নিশ্চয় চাইছে আপোনালোকক দেখাইছিলোঁ এইটো কিয়াৰ ভিতৰত কি থাকে চলাই মেলি ভালদৰে দেখাইছে ঠিকেই হৈ আছে এইটো বেয়া হোৱাৰ ওপৰত ঢাকনিটো ক'ত গ'ল এইটো এনেকৈ থাকে এইটো ছাইডত থৈ দিছোঁ আৰু চিপছ খাই ইয়াতে থৈ দিছিলোঁ ইয়াতে আছে চববিলাক পেলাব লাগিব হোম থিয়েটাৰৰ ঢাকনি এইটো আৰু এটা এটাকৈ দেখাবলৈ গ'লে এইটো সেই আগৰ পুৰণা ইয়াত আছিলে এইটোত কেছেট লগোৱা এইবোৰ এটা এটাকৈ দেখাবলৈ বাদ দিওঁ আৰু তাক উলিয়াই লওঁ এয়া চব ইয়াৰ পৰা উলিয়াই দিলোঁ এসোপা গোটেই জাবৰ সৈতে ফুল জংক পংক এসোপা এতিয়া চিজি লগাওঁ চাই থাকক ভিডিঅ'টো একেবাৰে বহি কঁকাল বিষাই গৈছেগৈ আৰু ইয়াৰ এফালে এইখিনি বিকিব লাগিব এইখিনি কাম নাই কাবাইত যাব এইটো বহুত গধুৰ আছে ইয়াত লোহা আছে 4 কেজিমান 3-4 কেজি বহুত গধুৰ আছে ইয়াত আধা কেজিমান তাম আছে কপাৰ আৰু এইবিলাক কিবা কিবি বেটেৰী আছে কিবি চম্পুক আছে আৰু এইবিলাক বিকিব লাগিব এইখিনি কাগজ এইখিনি ৱাৰ এটাও কিবা সৰু সুৰা বস্তু আছে যদি বাচি আৰু এইফালে এইখিনি জাপিলোঁ এইখিনি বাহিৰত থাকিব এইখিনি ভিতৰত থাকিব এইখিনি দৰকাৰ হৈ থাকে কিবা বস্তু ফেন চেন আহিলে ভাল কৰিবলৈ আৰু এইখিনি কৰি লওঁ আৰু তাৰপিছত লগ পাই আছোঁ আৰু এয়া চব সামৰি হৈ গ'ল এই বতাহ মাৰি আছে হুচপ কৰিছোঁ চব সামৰি হৈ গ'ল আৰু এইফালে এয়া চব ইয়াত এইখিনি ধুনীয়াকৈ সামৰিলোঁ এইখিনি ইয়াত ধুনীয়াকৈ চবত থৈছোঁ আৰু এইখিনি কাবাইত দিব লাগিব কমেও 10 কেজি হৈ যাব 10 কেজি নহ'লেও 8 কেজি হ'বগৈ খাটাং আৰু এইখিনি কাবাইত দিমগৈ এইবিলাক চলাব লাগিব এইবিলাক কাম নাই কমকৈ হ'লে নলয় আৰু আকৌ লগ পাই আছোঁ ৰ'ব আৰু অকণমান ভিডিঅ' কৰোঁ আৰু গধূলিয়ে হ'ল হ'ব আৰু আজিলৈ ভিডিঅ'টো ইমানেই যদি ৰ'ব মই দেখাইছোঁ আজিলৈ ভিডিঅ'টো ইমানেই যদি চাই ভাল পালে তেনেহ'লে লাইক কমেণ্ট শ্বেয়াৰ কৰক আৰু এনেধৰণৰ ভিডিঅ' লাগে যদি কমেণ্ট কৰি জনাব আৰু আজিলৈ ইমানে নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আন এটা ভাল ভিডিঅ'ৰ সৈতে আজিলৈ বাই